নমস্কাৰ PM ক্ৰিয়েশ্যনে এটা নতুন গীত অসমবাসীক উপহাৰ দিবৰ কাৰণে সাজু হৈছে। গীতটোৰ শিৰোনাম বোকা মাটি। কিছু মৰম কিছু আৱেগ আছে তাত, বিশেষকৈ কৃষ্টিৰ কথা আছে। উদীয়মান প্ৰতিভাশালী অভিনেত্ৰী প্ৰেৰণা বৰদলৈ তাত অভিনয় কৰিছে। দুগৰাকী অভিনয়ৰ ভিতৰত এগৰাকী প্ৰতিষ্ঠিত শেহতীয়াকৈ চিৰিয়েলত তেওঁ অভিনয় কৰি আছে। আমাৰ অসমৰ প্ৰতিষ্ঠিত শিল্পী তৰালী শৰ্মাই কণ্ঠদান কৰিছে। বিশেষকৈ সামগ্ৰিকভাৱে গীতটোৰ পৰিকল্পনা যি কৰিছে তেওঁ হৈছে প্ৰাঞ্জল প্ৰতিম বৰা, এগৰাকী সাংবাদিক আৰু এগৰাকী খুব দক্ষ আৰু জনপ্ৰিয় কবি। তেখেতে গীতটো ৰচনা কৰিছে। মোৰ অতি শ্ৰদ্ধাৰ তেখেতে মোক লৈও এটা কবিতা লিখিছিল। যিগৰাকী ব্যক্তি মাজুলীৰ তেখেত হয়, এগৰাকী বিশিষ্ট কবি কুমুদ চন্দ্ৰ দাস। বিশেষকৈ তাৰ যিখিনি দৃশ্যাংশ খুব সুন্দৰ হৈছে। গাঁৱৰ পৰিৱেশ এটা আপোনালোকে গীতটোত দেখিবলৈ পাব। মই শুভেচ্ছা জনাইছোঁ ৰাইজে যাতে মৰমেৰে আদৰি লয় গীতটো। সুখৰে সাজ